Hello everyone, স্বাগতম জনাইছো মই ইউটিউব চেনেল পুজাস কুকিং এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে মোৰ ভিডিঅ'বোৰ ঠিককৈ চাই আছে, কিন্তু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মই আগলৈ এনেদৰে ভিডিঅ' আগবঢ়াব পাৰিম। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা পিঠা ৰেচিপি। এই পিঠাটো খুব হেল্ডি আৰু টেষ্টি হয়। পিঠাটো বনাবৰ বাবে প্ৰয়োজনীয় বস্তু কেইবিধ আপোনালোকক লাগিব: কলপাত, নাৰিকল, গুড় আৰু পিঠাগুড়ি। এয়া কলপাতকেইখন এনেদৰে কাটি লৈছোঁ, এয়া নাৰিকল ৰুকি লৈছোঁ আৰু এতিয়া এটা মিশ্ৰণ বনাই ল'ম। এয়া পিঠাগুড়ি, গুড়, নাৰিকল আৰু অকণমান নিমখ দিছোঁ। এয়া পিঠাগুড়িখিনি সানি এনেদৰে অলপমান ডাঠ টাইপত সানিব। সানি কিনে এনেদৰে কলপাতত মেৰিয়াই লৈছোঁ। কলপাতত মেৰিওৱাৰ পিছত এনেদৰে ৰছী, আপোনালোকে সূতাও ব্যৱহাৰ কৰিব পাৰে, আমি কলপাতৰে ঠাৰিৰে ব্যৱহাৰ কৰিছোঁ। এনেদৰে কলপাতখিনি মেৰিয়াই বইল পানীত এনেদৰে পিঠাটো 10-15 মিনিটৰ বাবে উতলাব লাগিব। এয়া পিঠাখিনি ৰাইচ কুকাৰত বইল কৰিছোঁ। পিঠাখিনি বইল হোৱাৰ পিছত এনেদৰে প্ৰস্তুত হ'ব পিঠাটো। এয়া মই পিঠাটো আপোনালোকক দেখুৱাইছোঁ, এনেকুৱা টাইপৰ হ'ব। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।